এহেতি আহি পেলাই অলৰেডি ইহঁতি নলাত কাম কৰি আছে। নলাত সিহঁত দুটাক ময়ো বিচাৰিছো, কিন্তু সিহঁত আছে ক'ত? নালা। মানে সিহঁতি নালাত মাছ ধৰি আছে ন, কিন্তু মই সিহঁতক ফোন কৰি কৰি ঘৰত সুধি আছিলো, ছোৱালী এতিয়ালৈকে স্কুল কলেজ পোৱাহি নাই, ক'ত গ'ল? পিছত কিন্তু গম পাই যদি নালাতে মাছ ধৰি আছে ন। আৰে মাইনা, ধৰিবা ধৰিবা, আমিওতো মাছ কিনিম, নহ'লে মাছ কোনে খাব? না খুৰা, তেনেকৈ ল'ৰাটোৰ কথাত উঠোৱাটো মানে ভাল নালাগে, কাৰণ এখন তাল কেতিয়াও বাজিব নোৱাৰে, দুইখন তাল মিলিলেহে বাজিব। মানে হৈ যায়, ভুল ভ্ৰান্তি হৈ যায় সকলোৱে, তাতে এজনী ছোৱালী আৰু আপোনালোকৰ ঘৰতো ল'ৰা ছোৱালী থাকিবতো, মানে এবাৰ সন্মান গ'লে আকৌ ঘূৰি নাহে, চ' নিজৰ বুলি ভাবি মানে কি ব্যৱস্থা কৰিব লাগে সেইটো কৰিব লাগে, কিন্তু মানে আৰু ইমানো যাতে ভাল নালাগে, ভুলটোতো কৰিছে তাৰতো নালাত। তো গাইজ, পুনৰবাৰ স্বাগতম আন এটা ৰষ্টিং ভিডিঅ'লৈ। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম। কিমান কান্দিম আৰু একেটা কথাক লৈ, এতিয়াতো পৰিস্থিতিও হাঁহে মোক লৈ। 10টাৰ লগত যদি গৰু ছাগলীৰ দৰে প্ৰেম কৰ, তেতিয়াতো পৰিস্থিতিয়ে হাঁহিবই, এতিয়াতো মোৰো হাঁহি উঠিছে। প্ৰথমে JSB, পিছে এটা কথা কওঁ, তোক JSB দিলে কি? আইঅ, ইমান মৰম লগা পোৱালিটো কি দিছে? পিছে এটা কথা, তোৰ কথা আৰু পানীত মোটা কথা একেই, কাৰণ তই সাপ হৈ খুট আৰু বেজ হৈ জাৰ। তথাপিতো এই শান্তিত নপলোৱালে, তাৰ পিছত গৈ বিকাশক ল'লে, পিছে বিকাশে তোক কি দিলে? ভূভাগৰ লাণ্ড, গম পালি? কিমান কান্দিম আৰু একেটা কথাক লৈ, এতিয়াতো পৰিস্থিতিও হাঁহে মোক লৈ। এতিয়া শেষত পৰিস্থিতি এই পোৱালিটো পুবালি পৰিস্থিতিও হাঁহিব লৈছে। একদম সঁচা কৈছো, এই তোৰ দুখবোৰ দেখি তোৰ ওচৰত মোৰ এতিয়া আহো আহো লাগিছে। আহো লাগিবই, তুমি হেৰিখন খাবলৈ হয় নাই? কেলা চুদুৰ ভাই, বকা চোদাহত। হা, হেৰিখন মানে মানে এজনী ক'ৰ পৰা জন্ম হ'ল, ক'ৰ পৰা, মানে কি মানে নতি, মানে কি মানে কি হেৰিখন মানে কি নতি গাল। মই প্ৰথম ভিডিঅ'তে কৈ দিছো যে এইজনী কথা বালিত মোটা কথা একেই, কাৰণ যিখন কাঁহীত খাব আকৌ সেইখন কাঁহীকে গুৰ মাৰি থৈ গুচি যাব। প্ৰথমতে JSB লগত লাগি গোটেই ৰোষ্টাৰসকলক উল্টা পুল্টা যি টি মুখত আহি বকি গ'ল গাঁৱৰ মানুহৰ কথা লৈ। আকৌ এতিয়া গৈ ৰোষ্টাৰহঁতে চোৱা চেলেকি আছে, মানে কাঁহীত ভাত খাই আছে এজনী, এনেকুৱা এজনী, এই বুজিবলৈ টান আছে। কিন্তু এই এটা চখ আছে বল খেলা, তাকো হ'ল ফুটবল, কিন্তু ফুটবল খেলিলে মাতে কাক আকৌ? ৰোষ্টাৰ দয়া দয়া প্লিজ আহা না, মানে মই অকলশৰীয়া হৈ গৈছো। অকলশৰীয়াটো হবিয়ে, আৰু তই দিয় কি কি দিয়? খেলিবলৈ লগ লাগে মোক চাদৰ ওপৰত। এই দয়া তুমি পূৰ্বালিক দয়া কৰা। আহিবা আহা দয়া, হাঁহিছো কিন্তু সঁচাকে কৈছো আহিবলৈ, কিন্তু আহিবা আৰু চাদৰ ওপৰত হেৰি খেলিম, বলেই হওক হকীয়ে হওক যিয়ে হওক খেলিম আৰু আহিবা। যি কি নহওক কেলা, এইবাৰ দয়া শেষ। তো গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালা জনাবা, আৰু ভিডিঅ'টো একচুৱেলি ধেমালিকে বনাইছোঁ, কোনো যাতে বেয়া পাব নালাগে। আৰু মোৰ মন্তব্য, মোৰ এটাই অপিনিয়ন আছে, মই এটাই কথা কওঁ, এইজনীক বুজোৱাটো একেবাৰে টান, একেবাৰে বুজিব নোৱাৰি। এদিন ওপৰত এদিন তলত, গছৰ ওপৰত অলপ জাপ মাৰি থাকে, মানে তাইক লাগে পাব্লিচিটি। চ' গাইজ, ভিডিঅ'টো কেনেকুৱা পালা? চ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা, আৰু পুনৰ নতুন ভিডিঅ'ত লগ পাম। আজিলৈকে এৰিলোঁ।